গাহৰি এয়া গাহৰি বাচ্চা বাড়ি নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ব্লগলৈ। বহুত দিনেই হ'ল ব্লগ চগ দিয়া নাই। আজি 31 ডিচেম্বৰত এটা ব্লগ আৰম্ভ কৰিছোঁ। আপোনালোকে চাই থাকক কি কৰি থাকোঁ। এয়া আমি খানা বজাৰ কৰিবলৈ আহিছোঁ। খানা বজাৰ গাহৰি এয়া গাহৰি বাচ্চা বাড়ি ইয়াৰ একদম গাহৰি গোন্ধ লৈ একদম বহি আছে পাই লাগি আছে আদা হেয়ালে আদা বিচাৰি হাবা থৈ খাবলৈ দিব তই ইমান হেৰি কৰিব নালাগে থ তই খানা চানা বনাই হৈছেগৈ আৰু জবনিকা পৰিছে আমাৰ আজিৰ খানাৰ ব্ৰইলাৰ মাংস ৰেডি ব্ৰইলাৰ মাংস ৰেডি নমাই দিওঁ নমাই পেলাই খাই দিমগৈ দেই আজি 2024 তেনেকৈ গ'লগৈ আমাৰ বৰবাদ একদম আমি ভাত খাবলৈ কলপাত কাটিবলৈ আহিছোঁ। ভাত হৈ গ'ল পূৰা। এতিয়া ভাত খাওঁতে মনত পৰিছে যে আমাৰ খাবলৈ কলপাত খটাই হোৱা নাই। আমি ডিছ চিছৰ যোগাৰ কৰা নাই, আমি কলপাততে খাম বুলি আহিছোঁ। কলপাত বিচাৰি আহিছোঁ। তো মোৰ লগত ধুন্দা হৈছে কলপাত কাটিবলৈ। গোটেই হাবিয়ে বনি কলগছ বিচাৰিছে। গাহৰি গাহৰি মাছ আৰু ভাতহে মাছ ভাত সেয়াই আজি আমাৰ 31st খানা। সেইখিনি বিয়াখন পাই ল'ব অৱশেষত খানাটো হৈ গ'ল আমাৰ খাব পৰা। নহয় চোৱা গমেই পোৱা নাই। এই বৰাদা ঠিক আছে বৰাদা ঠিক আছে এই মজা একদম ধুনীয়া খানা হৈছে। ঠিক আছে ইয়াক খাই বৈ হৈছেগৈ আৰু পূৰা পাত এদাই কৰি দিছোঁ। ই খাবই পৰা নাই। ই এদাই এফালে আকাশ উঠি গ'লেই খাই বৈ। ভাইচ কাঁহীখন চিনাকি লাগিছে। পাঁচটা চেনিকল খাইছে, তাৰপিছত এক কাঁহী মাৰিছে। কাঁহী নাই পাতত পাত খেলাও বৰ ডাঙৰ। এতিয়া পেট মাৰি গ'ল। নতুন নাম পাইছে নেলচন। ই নোৱাৰিলে খাব। এয়া পূৰা ফটোশ্বুট চলি আছে। ফটোশ্বুটৰ কাৰণে আমি লাইটৰ সন্মুখত ধোঁৱা দিয়া পূৰা লাগি আছোঁ। ফটোশ্বুট কৰি হোৱাৰ পিছত গোটেইকেইটাই গা ধোৱা গোন্ধ থাকিব পৰা নাই। হ'ব
আহু ধানৰ চাউল বগা ঢেপঢেপীয়া বাও ধানৰ চাউল ৰঙা मेरी राजा रे পাখিতে পাখি লগাই উড়িবলে মন দুরু দুরু কপিবনে তোমার হিয়াখন পাখিতে পাখি লগাই উড়িবলে মন দুরু দুরু নমস্কাৰ বন্ধু বান্ধৱীসকল এয়া 12টা বাজি গ'ল সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ এয়া আমিও 2024টো খেদিলোঁ এতিয়া 25 মানে খেদিলোঁ কৰিলা খেদিলোঁ এতিয়া 25টো 5 এয়া যোৱা বছৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ এই বছৰ ভিডিঅ'টো ইমানতে আমি সমাপ্ত কৰিছোঁ বাই 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 হেপী নিউ ইয়াৰ হেপী নিউ ইয়াৰ হেপী নিউ ইয়াৰ বাই বাই উলিয়াও মই লাষ্টত দিলে মোক নমস্কাৰ